নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি বছৰটো শেষৰ প্ৰথম পিকনিক ওলাইছো। ক'ত যামনে আমি? নাজিৰাটিং গৈ আছো। এফালে বাকী গাড়ীবিলাক পিছত আহি আছে লগে লগে। বস্তু দুটামান লৈ আমি সকলোৱে এতিয়া ডিগবৈ ৰিজাৰ্ভৰ মাজেৰে নাজিৰাটিং ফালে গৈ আছো। নাজিৰাটিং ডিগবৈ টাউনৰ ওচৰতে। এঘণ্টামানৰ পাছত আমি আমাৰ লোকেশ্যন পালোহি। আমাৰ গন্তব্যস্থান পালোহি। বাকী গাড়ীবোৰ ক'ত? আহি পাই আমি স্পটটো ভালকে সেটআপ কৰি ললো। চাকমাইটা কেনেকুৱা লাগিছে আহি? নতুন বছৰ পোৱাহি নাই। এইফালে আমাৰ বইল ডিম উইথ চাহ, লাল চাহ। এইফালে আমাৰ কাৰিকৰ লাগি গৈছে কামত। এইবোৰ কি হয়? ব্ৰেড বাটাৰ খাবা খাবা আমার কার্টুন থেকে ফেলেছিল এফালে কি বনিছে? উইথ কোমোৰা। এফালে কি বনিছে? লোকেল চিকেন মাংস দিয়ে দিলে কি হয় এইটো? এফালে সুপ্ৰিয়া কি বনাবা? আলু। স্পেশাল ডিশ পৰ্ক সালাড বনোৱা।
চালাটো চালাদ আমাৰ হাঁহি ধেমালি কৰি মেলি খানা ৰেডি হোৱাৰ পাছত আমি অলপ ওচৰৰ ঠাইবোৰ চাই আহিলোঁ। ওচৰতে এটা ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টো আছে, লগতে এখন পাৰ্কো বনাই আছে। ঠাইডোখৰ বিৰাট ধুনীয়া। যদি আপোনালোকে আহিব বিচাৰে নতুন বছৰত পিকনিক খাবলৈ আহিব পাৰে। ফালে হাঁহ মাংস, চিকেন, আলু ফ্ৰাই, নাই এইটো কি আছে? এইটো চিকেনখিনি ন? মাছ, এইখিনি ভাত, কি আছে? এই মাছ খাইছোঁ, চালাড, আলু ফ্ৰাই, পাছত মাংস খাম। পাছত খাবা? নহয় মানে এইখিনি খাই লওঁ তাৰপিছতে মাংস মই এনেকে ধৰিব পৰা নাই গাহৰি কিমান 4 কেজি? সকলোৱে খাই থকাৰ মাজতে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াও আমাৰ মাজত ওলালেহি। ৰজাই থাকিব। খাই শেষ কৰি নিজৰ ঠাইডোখৰ চাফা কৰি জাবৰখিনি জ্বলাই দিলোঁ। আমাৰ পিকনিক শেষ। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লগ পাম আন এটি ভ্লগত।